নমস্কাৰ সুপ্ৰভাত ভাগৱতৰ ষষ্ঠ স্কন্ধৰ 15, 16 আৰু 17 অধ্যায়ৰ আপোনালোকক কাহিনী কম। ইয়াত বিশেষ কৰি পুত্ৰ প্ৰাপ্তি কিদৰে হয়, কেনেকুৱা ধৰণে পুত্ৰ প্ৰাপ্তিৰ হয় এই বিষয়ে লিখা আছে আৰু 4 ধৰণৰ মানুহৰ পুত্ৰ প্ৰাপ্তি হয়। এইখিনি বুজাব গৈ পেলাই তাত এটা এজন ৰজাৰ কাহিনী আমাক কৈছে। সেই ৰজাজনৰ নামটো হ'ল চিত্ৰকেতু আৰু চিত্ৰকেতুৰ ঘৈণীয়েকৰ নাম আছিল কৃতদ্যুতি। চিত্ৰকেতু মানে হ'ল আমাৰ যিটো মন বিভিন্ন ধৰণৰ চিত্ৰ কল্পনা কৰি থাকে, চিত্ৰ বিচিত্ৰ, সেইটোকে কয় চিত্ৰকেতু। আৰু কৃতদ্যুতি মানে হ'ল বুদ্ধি, মন আৰু বুদ্ধি। চিত্ৰকেতু ৰজা আৰু ৰাণী কৃতদ্যুতি। আৰু বহুকেইগৰাকী ৰাণী আছিল, তথাপিও এই দুজনৰ কাহিনীটো আপোনালোকে জানি ল'লে বিৰাট ভাল লাগিব। ৰাজা নিসন্তান আছিল, পুত্ৰ নাছিল। আপোনালোকে এইটো আধ্যাত্মিক দিশেৰে চাব, খালি লৌকিক দিশেৰে নাচাব, আধ্যাত্মিকতাৰে চাব। মই আধ্যাত্মিক জ্ঞানখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। চিত্ৰকেতুৰ সন্তান নাছিল আৰু কিন্তু অলপ চলপ ধৰ্মত লাগি আছিল, ধৰ্ম কৰিছিল, অলপ চলপ ধৰ্মত আছিল। তো এই ধৰ্মৰ জাগৃতি হোৱাৰ ফলত এটা সময়ত নাৰদ আৰু অংগিৰা ঋষি আহিছিল চিত্ৰকেতুৰ ৰাজ্যত, ঘৰত জ্ঞান দিয়াৰ কাৰণে আহিছিল। আৰু এই জ্ঞান দিয়াৰ কাৰণে যেতিয়া আহিছিল, তেতিয়া নাৰদ আৰু অংগিৰাক সেৱা শুশ্ৰূষা কৰাৰ পিছত নাৰদ আৰু অংগিৰা ঋষিয়ে সুধিছিল যে আমি কি আশীৰ্বাদ দিম। তো তেতিয়া চিত্ৰকেতুৱে কৈছিল যে প্ৰভু, আপোনালোক দুইজনেতো সৰ্বজ্ঞাতা হয়, মনৰ কথা আপোনালোকে গম পায়, পঢ়িব পাৰে, মানুহৰ মনত কি চলি আছে সকলো গম পায়। তো মই আৰু বহলাই কৰি কোৱাৰ দৰকাৰ নাই। তাৰপিছত অংগিৰা ঋষিয়ে কৈছিল যে তুমি যিটো কথা ভাবি আছা সেইটো আমি বুজি পাইছোঁ, তুমি পুত্ৰ প্ৰাপ্তিৰ কথা ভাবি আছা, কিন্তু তোমাক বুজাও যে পুত্ৰ প্ৰাপ্তিয়ে কেতিয়াও সুখ দিব নোৱাৰে, কেতিয়াও পুত্ৰ প্ৰাপ্তিয়ে সুখ দিব নোৱাৰে। আৰু আমি এতিয়া তুমি যিটো জীৱন পাইছা সেইটো জীৱন তোমাৰ, তাত কোনো বাধা নাই। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ঈশ্বৰৰ যিটো ৰাস্তা আৰু তোমাৰ মাজত যিটো, তাতে কোনো ধৰণৰ বাধা নাই। তো তুমি এই ধৰণে আগুৱাই গৈ থাকিলে হ'ল। তাৰপিছত চিত্ৰকেতুৱে কৈছিল কি যে মোৰ পিণ্ডদান কোনে কৰিব, পুত্ৰহীন পিতৃৰ অমুক হয় তমুক হয়, নৰকত যায়, বিভিন্ন ধৰণৰ যুক্তি দি কৈছিল। তো কোনো যুক্তিৰ দ্বাৰা যেতিয়া নামানে, তো অংগিৰা ঋষিয়ে কৈছিল ঠিক আছে বাৰু, মই কৰি আছোঁ। তো আশীৰ্বাদ দিলে, পুত্ৰ প্ৰাপ্তিৰ আশীৰ্বাদ দিলে অংগিৰা ঋষি আৰু নাৰদ মুনি দুইজনে গুচি গ'ল। এতিয়া নাৰদ আৰু অংগিৰা কোন হয়? অংগিৰা ব্ৰহ্মাৰ পুত্ৰ হয়। ব্ৰহ্মা মানে জ্ঞান, মানে মানুহৰ মনত সুপ্ত যি জ্ঞান থাকে, শৰীৰৰ অংগত বা শৰীৰত যি সুপ্ত জ্ঞান থাকে, সেইটোক জাগ্ৰত কৰাৰ পদ্ধতিটো, জাগ্ৰত যেতিয়া হয় সেইটোক অংগিৰা বুলি কয়। আৰু নাৰদ কি? যে নাৰদ কি? আমাৰ শৰীৰত থকা এনেকুৱা এটা জ্ঞান যি আমাৰ যেতিয়া বেয়া মুহূৰ্ত আহে বা ভাল মুহূৰ্ত আহে, তো তেতিয়া আমাক উচিত সৎ বুদ্ধি দিয়াজনে হ'ল নাৰদ। এইটো আমাৰ শৰীৰৰ ভিতৰতে থাকে নাৰদ, আৰু এই ঋষি বা মুনিবিলাকো আমাৰ শৰীৰৰ ভিতৰতে থাকে। তাৰপিছত চিত্ৰকেতুৰ ঘৰত এটা সন্তান হ'ল, আৰু যেতিয়া সন্তানটো হ'ল, ৰজা আৰু ৰাণীৰ দুয়োজনে এই সন্তানটোৰ পিছতে লাগিব ধৰিলে, আৰু সকলো সময়তে বাকী চব কাম বাদ দি পেলাই এই সন্তানটোৰ পিছতে লাগি থকা হ'ল। এতিয়া সন্তান মানে কি? মোহ আৰু বাসনাক সন্তান বুলি কোৱা হয়। যেতিয়া মনে আমাৰ মনটো বিভিন্ন ধৰণৰ বাসনাত লিপ্ত হয়
আৰু এই বাসনাবিলাকৰ পৰা যিটো উৎপত্তি হয়, মনৰ ভিতৰত বুদ্ধি থাকে, চিত্ৰকেতু মানে মন আৰু কীটদ্যুতি মানে হ'ল বুদ্ধি। আৰু মন বুদ্ধিৰ পৰা যেতিয়া মন বুদ্ধিত আমি বুদ্ধিক বাসনাত লিপ্ত কৰাওঁ, আমাৰ জ্ঞানক বুদ্ধিত বাসনাত লিপ্ত কৰাওঁ, তেতিয়া মোহ উৎপন্ন হয়। আৰু এই মোহ কি হয়, মোহে আমাক দুখ দিয়ে। তো এটা সময়ত কি হ'ল, এই বাকী ৰাণীবিলাকে দেখা পালে যে আমাক ইগনোৰ কৰি আছে, খুব মৰম, বেছি মৰম, কীটদ্যুতি কৰি আছে। তো বাকী ৰাণীবিলাকে কি কৰিলে, নিজৰ দুৰ্দশা হ'ব বুলি ভাবি পেলাই এই ৰজাৰ সন্তানটোক বিষ খুৱাই মাৰি পেলালে। আৰু বিষ খুৱাই যেতিয়া মাৰি পেলালে, তো তেতিয়া বহুত এই কৰি পেলাই বহুত দুখ পাই বহুত কন্দা কটা কৰি আছিল ৰজা আৰু ৰাণী। কীটদ্যুতি আৰু চিত্ৰকূটে বহুত কন্দা কটা কৰিব ধৰিলে। তো সেই সময়ত নাৰদ আৰু অংগীৰা আকৌ আহিল, আহি পেলাই ক'লে যে তুমি কিহৰ কাৰণে কান্দিছা, কাৰ কাৰণে কান্দিছা। এই ধৰণৰ গীতাৰ যি উপদেশ আছে তেনেধৰণৰ জ্ঞান দিব ধৰিলে। তো তেতিয়া ৰাজাই ক'লে যে মই ইমান কষ্ট কৰি ইমান বছৰৰ মূৰত এটা পুত্ৰ পাইছিলোঁ, তাকো মৰি থাকিল নিয়তিয়ে। তো তেতিয়া নাৰদেও ভালকৈ বুজাই ক'লে যে তুমি ভুলতে কান্দি আছা, এই সংসাৰত কোনো কাৰো আপোন নহয়। আমি ইয়াৰ আগতে এই জীৱ আত্মা বহুতবাৰ জন্ম মৃত্যু হৈছে, আগৰ জন্মত তুমি কাৰ আছিলা, এতিয়া কাৰ হৈছে, বা তোমাৰ পুত্ৰ হৈ কোন আহিছে সেইটো কোনেও নাজানে। তো তাৰপিছত কৈছিল কি নাৰদে যে পুত্ৰ 4 ধৰণৰ পুত্ৰ থাকে, তোমাৰ যিটো পুত্ৰ আহিছিল সেইটো হ'ল শত্ৰু পুত্ৰ আহিছিল তোমাৰ তাত। তোমাৰ আগৰ জন্মৰ যিজন শত্ৰু আছিল সেইজনে তোমাৰ এইটো জন্মত পুত্ৰ হৈ আহিছিল। তো শত্ৰু পুত্ৰ কি, আগৰ জন্মত আমি যাৰ লগত শত্ৰু কৰিছোঁ, যাক কষ্ট দিছোঁ, যাৰ লগত কাজিয়া পেচাল কৰিছোঁ, সেইজন যদি দুৰ্বল মানুহ আছিলে, আমাক সেই জন্মত একো কৰিব নোৱাৰিলে, তো এই জন্মত সেইজনে আমাৰ ঘৰত পুত্ৰ হৈ জন্মিব। আৰু পুত্ৰ হৈ জন্মি পেলাই আমাৰ যিমান পাৰে আমাৰ পৰা লুটি লৈ গৈ পেলাই আমাক মানে কষ্ট দিব, দুখ দিব, কষ্ট দিব, এইবিলাক দিব, যিটো শত্ৰু পুত্ৰ হয়। আগৰ জন্মত আমি কাৰোবাৰ লগত শত্ৰুতা কৰিছিলোঁ, সেইজনৰ যি আমি কিবা ধৰক অত্যাচাৰ কৰিছিলোঁ, কাজিয়া পেচাল লাগিছিলোঁ, সেইজনৰ লগত সেইজনৰ অন্যায় কৰিছিলোঁ, আৰু সেই আগৰ জন্মত সেইজন হয়তো দুৰ্বল ব্যক্তি আছিল, আৰু সেইকাৰণে পৰৱৰ্তী জন্মত সেইজন কি হয়, মানুহৰ এই হৈ জন্ম লয়, পুত্ৰ ৰূপত জন্ম লয়, আৰু আগৰ হিচাপবিলাক লয়। এইটো হ'ল শত্ৰু পুত্ৰ। 4 ধৰণৰ পুত্ৰৰ কথা কৈছে তাত। এটা কৈছে কি ঋণানুবন্ধী বুলি কয়। ঋণানুবন্ধী মানে ঋণ, আগৰ জন্মত আমি যাৰ ঋণ খাই থৈছোঁ, ধৰক আমি আগৰ জন্মত কাৰোবাৰ পৰা 10 লাখ টকা ঋণ লৈ থৈছোঁ, নিদিলোঁ, ইচ্ছা কৰি নিদিলোঁ বা দিব নোৱাৰিলোঁ। তো এই জন্মত কি হয়, সেইটোৱে আমাৰ জীৱনত হয়তো কেতিয়াবা কেতিয়াবা পুত্ৰ হৈ পেলাই জন্মে। আৰু পুত্ৰ হৈ যেতিয়া জন্মে তেতিয়া বিভিন্ন ধৰণৰ অসুখ বিসুখ, বেমাৰ আজাৰ হৈ আমাৰ পৰা যি আমি ধাৰ খাই থৈছিলোঁ সেইটো উলিয়াবলৈ চেষ্টা কৰে। সেইটো হ'ল ঋণ পুত্ৰ, যি ঋণ আগৰ জন্মৰ পাব লগা আছিল সেইটো নিয়াৰ কাৰণে আহে। তাৰপিছত আৰু এটা আছে উদাসীন পুত্ৰ। 3 নম্বৰ হ'ল উদাসীন পুত্ৰ। উদাসীন পুত্ৰ তাৰমানে পুত্ৰ হ'ব লাগে হৈছে, তাৰে কোনো এই নাই, পুত্ৰ নামতহে পুত্ৰ, কোনো কামৰ নহয়। এইটো হ'ল উদাসীন পুত্ৰ। আছে পুত্ৰ হৈ আছে, বিয়া বাৰু কৰোৱাৰ পিছত সেইটোৰ কোনো মাক দেউতাকৰ প্ৰতি দায়িত্ব বা তেনেকুৱা সেৱাৰ ভাৱ নাথাকে, সেইটো হ'ল উদাসীন পুত্ৰ। আৰু এটা হ'ল সেৱক পুত্ৰ। সেৱক পুত্ৰ মানে আপোনাক সেৱা কৰাৰ কাৰণে আহে, মাক দেউতাকক সেৱা কৰাৰ কাৰণে আহে, সেইটো হ'ল সেৱক পুত্ৰ। এই সেৱক পুত্ৰহে আমাক লাগে। এই পুত্ৰ ভগৱানৰ যেতিয়া আশীৰ্বাদ থাকে তেতিয়াহে পায়, আৰু কৰ্ম অনুসৰি সেৱক পুত্ৰ পায়, সকলোৱে নাপায়। বহুত কম মানুহে সেৱক পুত্ৰ পায়, খুব বেছি 100 জনৰ ভিতৰত 1-2জনেহে সেৱক পুত্ৰ পায়, আৰু সেইটো কৰ্ম অনুসৰিহে পায়। মানে কি, আমি এই জন্মত যিমান চেষ্টা কৰিলেও, ভাল সংস্কাৰ দিয়াৰ চেষ্টা কৰিলেও, ভাল ধৰ্ম শিক্ষা দিয়াৰ চেষ্টা কৰিলেও, সেইটো আমি কেতিয়াবা কেতিয়াবা ফলটো নাপাওঁ। তো ইয়াৰ কাৰণ কি, যিটো আমাৰ প্ৰাৰব্ধ থাকে, আগৰ জন্মৰ এই থাকে, ভাল কৰ্ম থাকে, আমি কাৰোবাক সেৱা কৰাই থৈছোঁ বা ভালকৈ সেৱা শুশ্ৰূষা কোনোবা কৰিছোঁ, তো সেইজনে এইটো জন্মত সেৱক পুত্ৰ হৈ আমাৰ
জন্ম লয় পৰিয়ালত। এই 4 ধৰণৰ পুত্ৰৰ কথা নাৰদে বুজাই ক'লে। বুজাই কোৱাৰ পিছতো যেতিয়া চিত্ৰকেতুৰ মনটোত দুখ আছিল, মনত দুখ আছিল, তো তেতিয়া নাৰদে ক'লে কি ঠিক আছে তুমি চাই থকা, মই এই যিটো তোমাৰ বাচ্চাটো মৰিল, সন্তানটো মৰিল, ইয়াৰ মই আত্মাটোক মাতি আছোঁ। আত্মাটোৱে যদি বিচাৰে যে সেই শৰীৰটো ধাৰণ কৰিব তেনেহ'লে ঠিক আছে তোমাৰ দুখ নোহোৱা হৈ যাব। তাৰপিছত নাৰদে ভগৱানৰ চিন্তা কৰি পেলাই সেই আত্মাটোক মাতিলে, যিটো চিত্ৰকেতুৰ সন্তানৰ আত্মাটোক মাতিলে। মাতাৰ পিছত চিত্ৰকেতুৰ সন্তানৰ আত্মাটো আহিল, আহি পেলাই নাৰদক সেৱা কৰিলে। নাৰদক সেৱা কৰাৰ পিছত নাৰদে ক'লে কি যে তুমি যিটো এইটো শৰীৰটো এৰি দি গৈছা ইয়াতে, এইটোৰ কাৰণে তোমাৰ পিতা মাতা পিতৃ মাতৃয়ে বহুত দুখ পাইছে, কান্দা কাটা কৰি আছে। তো তুমি এতিয়া আকৌ বাকী থকা আয়ুসখিনি এই শৰীৰটোত সোমাই পেলাই শৰীৰটো ধাৰণ কৰা। তো তেতিয়া সেই আত্মাটোৱে কি ক'লে যে মই ইয়াৰ আগতেও 1000 বাৰ জন্ম লৈছোঁ, কিমান 1000 বাৰ জন্ম লৈছোঁ মই নিজেও নাজানো। কেতিয়াবা কাৰোবাৰ পুত্ৰ হৈ জন্ম লৈছোঁ, কেতিয়াবা কাৰোবাৰ পিতৃ হৈ জন্ম লৈছোঁ, কেতিয়াবা জন্তু হৈ জন্ম লৈছোঁ, পশু হৈ জন্ম গ্ৰহণ কৰিছোঁ, পোক পৰুৱা হৈ জন্ম কৰিছোঁ। কিমান বাৰ ক'ত কি জন্ম কৰিছোঁ সেইবিলাক মোৰতো হিচাপ নাই, মনতো নাই। এতিয়া কোন কাৰ পিতৃ কোন কাৰ পুত্ৰ এইটোতো কথাটো নিশ্চিত কৰাটো মোৰ কাৰণে সম্ভৱ নহ'ব। তো গতিকে মই ইয়াতে থাকিব নোৱাৰিম, মই গুচি যাওঁ। এইবুলি কৈ আত্মাটো গুচি গ'ল। তাৰপিছত যেতিয়া এই কথাখিনি শুনিলে চিত্ৰকেতু আৰু কৃতদ্যুতি, তো তেতিয়া তেওঁলোকৰ সৎবুদ্ধি জাগ্ৰত হ'ল আৰু তেওঁলোকে পুত্ৰ স্নেহৰ কাৰণে কন্দা কটা বাদ দিলে। কন্দা কটা বাদ দি ভগৱানৰ ভক্তিত লাগি গ'ল। আৰু ভগৱানৰ ভক্তিত লগাৰ পিছত চিত্ৰকেতুৰ এটা সময়ত উদ্ধাৰ হ'ল। এইখিনি হ'ল কাহিনীৰ মাধ্যমেৰে আধ্যাত্মিক জ্ঞান। প্ৰথম কথা কি যে আমাৰ এইখিনি বাহিৰৰ চিত্ৰকেতু বা এই নহয়, এইখিনি বাহিৰৰ বুলি নহয়, এইখিনি আমাৰ ভিতৰৰ জ্ঞান, শৰীৰৰ ভিতৰৰ বুলি ধৰি লওক আপোনালোকে। বাহিৰৰ মানে চিত্ৰকেতু এজন ৰজা বুলি ধৰি নল'ব। শাস্ত্ৰত কি আছে শব্দবিলাক, আমাৰ যিমান ভাগৱত হওক বা গীতা হওক বা যিয়ে নহওক কিয়, শাস্ত্ৰত যিবিলাক শব্দ আছে সেইবিলাক বেছিভাগে আধ্যাত্মিক শব্দ। তাতে লৌকিক বা ফিজিকেল ভৌতিক শব্দ বহুত কম, বেছিভাগ আধ্যাত্মিক শব্দ। আৰু এই আধ্যাত্মিক শব্দবিলাকৰ অৰ্থ যেতিয়া আপুনি গুৰুৰ চৰণত বহে তেতিয়াহে বুজি পায়। আমি যেতিয়া এখন কিতাপ পঢ়োঁ তো তেতিয়া আমাক কি দিয়া হয়, শব্দ অৰ্থ দিয়া হয়। যেনেকৈ আমি স্কুলত কিবা এটা গদ্য পঢ়োঁ, পদ্য পঢ়োঁ, তো তাৰে পিছফালে শব্দ অৰ্থ থাকে। আৰু আমাৰ ছাৰ বাইদেউসকলে কৈছিল কি প্ৰথমতে শব্দ অৰ্থখিনি পঢ়া, তাৰপিছতহে এইখিনি কৰিলে হ'ল। তো ঠিক তেনেকুৱা যেতিয়া আমি শাস্ত্ৰ পঢ়োঁ প্ৰথমতে আধ্যাত্মিক শব্দবিলাকৰ জানিব লাগে। আধ্যাত্মিক শব্দ অৰ্থবিলাক যেতিয়া আমি জানিম তেতিয়া আমাৰ পঢ়াত বা বুজি পোৱাত সুবিধা হয়। এই চিত্ৰকেতু, তাৰপিছত কৃতদ্যুতি, নাৰদ, অংগিৰা, এইবিলাক শব্দ আধ্যাত্মিক শব্দ। নাৰদ শব্দটো আধ্যাত্মিক শব্দ, অংগিৰা শব্দটো আধ্যাত্মিক শব্দ, চিত্ৰকেতু আধ্যাত্মিক শব্দ, কৃতদ্যুতি আধ্যাত্মিক শব্দ হয়। তো চিত্ৰ মানে হ'ল মন, আৰু কৃতদ্যুতি পত্নী মানে হ'ল বুদ্ধি। আৰু মন আৰু বুদ্ধিৰ পৰা কি হয়, যেতিয়া মন আৰু বুদ্ধিক আমি বাসনাত লিপ্ত কৰাওঁ তো তেতিয়া বাসনাৰ পৰা মোহৰ উৎপত্তি হয়। মোহ মানে হ'ল সন্তান। এই সন্তানে আমাক দুখ দিয়ে, মোহে আমাক দুখ দিয়ে। আৰু তাৰে লগত একেলগে আমাক এইটোও কৈছে যে যদি এইটো আমি ভৌতিক জগতত চাওঁ তো ভৌতিক জগতৰ ফালেও যদি চাওঁ তেতিয়া তাতেও এই 4 ধৰণৰ সন্তান জন্ম হয়। আৰু এই 4 ধৰণৰ সন্তানৰ 3 ধৰণৰ কি হয়, মানে আমাৰ কামনা বাসনাৰ ফলত আহে। আৰু 1 ধৰণৰ সন্তানহে, সেৱক সন্তানহে আমাৰ কি হয়, পূৰ্বজন্মৰ কৰ্মৰ ফলত জন্মে, প্ৰাৰব্ধৰ ফলত জন্মে। এইবিলাকৰ প্ৰতিও আমি বেছি মোহ, কিছুমানে খুব বেছি মোহ মায়া ৰাখি থয়, এইবিলাকৰ প্ৰতি মোহ মায়া ৰাখাটো ভুল। এতিয়া তাৰপিছত কৃতদ্যুতি আৰু চিত্ৰকেতুৰ সন্তান নাছিল। সন্তান নোহোৱাৰ পিছত তেওঁলোকে পূজা অৰ্চনা কৰি
নাৰদ আৰু অংগীৰাক এই কৰিছিল, জোৰ কৰিছিল যে সন্তান দিয়ক। তো তাৰপিছত সেই সন্তানৰ দ্বাৰা দুখে পালে। ভাগৱতৰ আকৌ একদম যদি আপুনি লগ যায় ভাগৱতৰ মহাত্মাত, তাতেও তেনেকুৱা এটা কাহিনী আছে। তাতে আছে কি এই ধুন্দুকাৰীৰ যিটো কাহিনী, আত্মদেৱ আৰু ধুন্দুকাৰী, তাতেও এনেকৈ আছে। আত্মদেৱৰ সন্তান নাছিল, তাৰপিছত জংঘলত গ'ল মৰাৰ কাৰণে। তাতে ঋষিমুনি মহাত্মা এজনে ক'লে যে সন্তানৰ কাৰণে আৰু কোনোবাই মৰে নেকি, জীৱন এটা পাইছা তুমি মুক্তিৰ কাৰণে, তো এই মুক্তিৰ কাৰণে চেষ্টা কৰা। তাৰপিছত আত্মদেৱৰ মনত নোসোমাল কথাখিনি, তো পুত্ৰই লাগে। তাৰপিছত সেই মহাত্মাজনে কৈছিল যে এইটো জন্মত নহয়, তোমাৰ অহা 7 জন্মতো পুত্ৰ লাভৰ যোগ নাই। খুব বেছি জোৰ কৰাৰ পিছত ফল দিলে খাবলৈ। তাৰপিছত যিটো পুত্ৰ পালে সেইটো পুত্ৰই যিমান পাৰে কষ্টহে দিলে আত্মদেৱ আৰু ধুন্দুকাৰীক। তো তেনেকুৱা কথা, যদি সন্তান নাই আমি বেছি দৌৰা দৌৰি কৰিব নালাগে। ভগৱানে যেতিয়া যি দিব লগা আছে তেতিয়া দিব। বেছি দৌৰা দৌৰি কৰিলে কি হয়, আমি এই যে 3টা যে বাকী আছে এইকেইটা পোৱা যায়। কি ঋণ লোৱা, তাৰপিছত শত্ৰুপুত্ৰ আৰু উদাসীন পুত্ৰ, এই 3টাৰ কোনো কাম নাথাকে। মাত্ৰ সেৱা সন্তানেহে পিতৃ মাতৃ সেৱা কৰে আৰু মুক্তিও পোৱাত সহায় কৰে। তো ধন্যবাদ। এইখিনি মই আপোনালোকক 6ষ্ঠ স্কন্ধৰ 5ম 15, 16, 17 অধ্যায়ৰ কথা ক'লোঁ। পাছত আৰু সময় সুবিধা পালে বেলেগ কথা ক'ম। ধন্যবাদ।